এতিয়া মোৰ চিকেন ফ্ৰাই কৰিবৰ কাৰণে যিখিনি লাগে ৰেডি কৰি থৈ দিছোঁ আৰু এতিয়া তেলত দিলোঁ মই তেল কিবা ভয় লাগে তাৰ কাৰণে দৌৰি অলপ চাইড হৈ গ'লোঁ আৰু এতিয়া লাহে লাহে মানে হৈ আছে আৰু বহুত ধুনীয়া চেন আহিছে মানে মই চিকেন পুৰা বনাবলৈ খুজিছোঁ কিন্তু বৰষুণ হোৱাৰ কাৰণে বাহিৰত নোৱাৰোঁ চিকেন পুৰা বনাবলৈ তাৰ কাৰণে মই চিকেন ফ্ৰাই কৰি দিলোঁ আৰু এতিয়া মানে লাহে লাহে কালাৰটো আহি আছে বৰ ধুনীয়া কালাৰ হৈ আহি আছে মানে বেছি টাইম নালাগে 15-20 মিনিট যদি তেলত দি থোৱা হয় হৈ যাব মানে খাওঁ খাওঁ লাগিছে আৰু এইবিলাক মই কাটি কাটি দিছিলোঁ যেন তেল মছলা সোমাই যায় তাৰ কাৰণে মানে মই মাজে মাজে ঘৰত এনেকৈ বনাই খাই থাকোঁ আৰু যিসকলে মোৰ ভিডিঅ' চাই গম পাব কাৰণ আগতো মোৰ ভিডিঅ' দি থোৱা আছে ধুনীয়া চেন এটা আহিছে আৰু মানে আপোনালোকে যদি ঘৰত কৰি খায় তেনেহ'লে এই যোনটো আদা ৰহুনৰ মানে যিটো মছলা সেইটো মানে মিক্সিত গুড়া কৰি ল'ব লাগে মানে পেষ্টটো গুড়াত মিক্সিত পেষ্ট কৰিলে বেছি ভাল হয় মানে লাইন নাছিল তাৰ কাৰণে মই মিক্সিত কৰিব নোৱাৰিলোঁ আৰু এতিয়া ৰেডি হৈ গ'ল কি ধুনীয়া কালাৰ চাওক খাওঁ খাওঁ লাগি আছে পুৰা আৰু আমাৰ মাছটো আহি ৰেডি কি মজা হৈছে সঁচাই বহুত ধুনীয়া হৈছে मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं ये हम यहाँ पे क्या करने मजा मजा है মজা আছে है কত স্বাদ করে কিলো মাছটা मजा है ভাল লাগছে বেয়া লাগিলেও খাই কবি